দিল্লীয়ে পুনৰ অংগক্ষত কৰিব অসমৰ সপ্তম বাৰৰ বাবে টুকুৰা কৰা হ'ব অসমক দিল্লীৰ ব্লুপ্ৰিণ্ট সম্পূৰ্ণ নীৰৱ নিস্তব্ধ নিৰুদ্বেগ পৰিৱৰ্তনকামী চৰকাৰ সমস্যা সমাধান কৰিবলৈ গৈ উত্তৰ পূবত নতুন সমস্যাৰ সৃষ্টি কৰিবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবাদ মাধ্যমৰ উদ্ধৃতি দি কংগ্ৰেছৰ দাবী নগা বিদ্ৰোহীক সন্তুষ্ট কৰিবলৈ আপোচ দিল্লীৰ দিল্লীয়ে বলিৰ পথা সজাইছে অসম অৰুণাচল মণিপুৰক NACN-IMA দাবী কৰা মতে যিটো বৃহৎ নাগালিমৰ তেওঁলোকৰ মেপ সেই মেপত অসমৰ এটা বৃহৎ অংশ সোমাই আছে আনকি মোৰ নিজৰ হোম টাউন মাৰ্ঘেৰিটাখনো সেই নাগালিমৰ মেপত সোমাই আছে শুনিবলৈ পোৱা মতে বৰদিনৰ দিনাখন চাগে ভাৰত চৰকাৰে এখন নগা বিদ্ৰোহীসকলৰ এই যিখন নাগা ফ্ৰেমৱৰ্ক সেইখন বোলে ঘোষণা কৰিব এয়া 2015 চনৰ 3 আগষ্টৰ দৃশ্য নগা বিদ্ৰোহী সংগঠন NACN-IMৰ সাধাৰণ সম্পাদক থুইংগাৰেং মুইভাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে স্বাক্ষৰ কৰিছিল নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত 2017 চনৰ 3 আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ 2 বছৰ পাৰ হ'ল কিন্তু এগ্ৰিমেণ্টত কি আছে সেয়া ৰাজহুৱা নহল আৰু তাৰ পিছতেই বিশেষ সূত্ৰৰ খবৰ নগা এগ্ৰিমেণ্টৰ স্বাৰ্থত অসম মণিপুৰক আপোচৰ নিৰ্দেশ দিল্লীৰ কাৰণ নৰেন্দ্ৰ মোদী ৰাজনাথ সিঙৰ উপস্থিতিত স্বাক্ষৰ হোৱা এই চুক্তিখনত নগাসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষাৰ বহুকেইটা দফা সন্নিৱিষ্ট আছে এই কথা ডিমাপুৰত ৰাজহুৱা কৰিছে থুইংগাৰেং মুইভাই তাৎপৰ্যপূৰ্ণ যে NACN-IMৰ গ্ৰেটাৰ নাগালিমৰ মুঠ মাটিকালি 1,20,000 বৰ্গ কিলোমিটাৰ NACN-IMৰ মেপ অনুসৰি অসম অৰুণাচল মণিপুৰৰ প্ৰায় 1,03,000 বৰ্গ কিলোমিটাৰ সামৰি লৈছে গ্ৰেটাৰ নাগালিমে আৰু গ্ৰেটাৰ নাগালিমত কেন্দ্ৰই অনুমোদন দিলেই পৰিসৰ হ্ৰাস হ'ব অসমৰ ক্ষতিগ্ৰস্ত হ'ব অসমৰ 10খন জিলা কিন্তু ৰহস্যজনক কথাটো হ'ল মাটি হেৰুৱাৰ আশংকা থকা অসম চৰকাৰে কেন্দ্ৰত এগ্ৰিমেণ্টৰ বিৰোধিতা কৰিছেনে প্ৰশ্ন হয় নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট সম্পৰ্কত দিল্লী দিছপুৰৰ ইমান নীৰৱতা কিয় অৱশ্যে অসমৰ মাটি এৰি দিয়াৰ পক্ষপাতী নহয় বিজেপি আৰু মিত্ৰদল ফ্ৰেমৱৰ্ক কৰিছে সেই ক্ষেত্ৰত কেনেধৰণৰ কৰিছে আমি এই ক্ষেত্ৰত আমি আন্ধাৰত আছো আমি একো কথা নাজানো যে আমি এক বিন্দু মাটিও আমি এৰি দিয়াত নাই অসমৰ বিভাজন একবাৰ নহয় 6 বাৰ হৈছিল 6 টাইমছ আৰু আমাৰ ৰাজ্যৰ পৰা বহু ৰাজ্যৰ জন্ম হৈছিল এতিয়া আমি 1 ইঞ্চিও মাটি নিদিও এইটো মই খালি ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে কোৱা নাই মই এজন অসমীয়া হিচাপে কৈছো যে আমাৰ অসমৰ 1 ইঞ্চিও মাটি আমি আৰু কতো নিদিও